এতিয়া বৰ্তমান মই এয়াৰপৰ্টত আছোঁ। এয়াৰপৰ্টত মানে এজোপা গছ পৰি পেলাই আমাৰ মোটামুটি 3খন গাড়ী ক্ষতি হৈছে। গতিকে এইখন আপোনালোকে দেখা পাই আছে আপোনাৰ ইয়নখনৰ এয়া দেখা পাইছে পূৰা বেক চাইডটো অৱস্থাই নাই। আৰু লগতে সিফালে এখন ৱেগনাৰ আছে। গছজোপা চাই লওক, মানে এওঁলোকে যেতিয়া কাম কৰিছিলে গুৰিবিলাক কমপ্লিট কাটি দিছে গছজোপা চাওক। আৰু ইমান মস্ত গছজোপা গুৰি কটাৰ পিছত শিপা কাটি দিয়াৰ পিছত কেনেকৈ গছজোপা থাকিব। গতিকে যিহেতু আমাৰ এখন কমাৰ্চিয়েল গাড়ীয়ে প্ৰত্যেকটা টিপত 85 ৰুপিজকৈ পাৰ্কিং দি যায়, গতিকে সেই পাৰ্কিং যিহেতু আমি উঠাই আছোঁ বা আমি এয়াৰপৰ্টত আমি পইচা 85 ৰুপিজকৈ দিব লগা হৈ আছে। গতিকে আমাক এইখিনি আমি যেইবাৰে আহোঁ সেইবাৰে আমি এয়াৰপৰ্টৰ 85 ৰুপিজকৈ আমি পাৰ্কিং দিব লগা অৱস্থা হয়। গতিকে আজি যেতিয়া এয়াৰপৰ্টৰ কোনো মানে ইয়াৰ আপোনাৰ দেখা পাইছে গছ তেনেকৈ পৰি আছে, কোনো চোৱা চিতা নাই। আৰু যোনে গছৰ কাম কৰিছে তেওঁলোকৰ কোনো গুৰুত্ব নাই যে গছজোপা কেনেকৈ থাকিব। ইমান মস্ত গছজোপাৰ তলত যেতিয়া ঘূৰি কাটি যোৱা হয় গছজোপা কেনেকৈ থাকিব পাৰে। আৰু এইখন দেখা পাইছে ৱেগনাৰখনৰ কমপ্লিট গ্লাছ ভাগিছে, কাৰণ মই দেখাব নোৱাৰিম ভিতৰৰ ফালৰ পৰা, যিমানখিনি কৰাৰ চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে। সেইখনৰ গ্লাছ ভাগিছে। আৰু এইখনৰ আপোনাৰ দেখা পাইছে এইখনৰ বাম্পাৰটো ভাগিছে চাওক। আৰু লগতে আৰু এখন ছুইফ্ট ডিজাৰ আছে, সেইখনৰ এইখন ডিজাৰ আপোনাৰ কমপ্লিট ওপৰত পৰিছে। এইখন চাই লওক, এইখনৰ কমপ্লিট পৰিছে, এইখন ৱেগনাৰখন এইখন চাওক। গতিকে এতিয়া আমি বিচাৰিছোঁ মানে যাতে আমাক এয়াৰপৰ্ট অথৰিটিয়ে যাতে আমাক কিবা এটা সহায় কৰি দিয়ে। কাৰণ যিহেতু আমি কমাৰ্চিয়েল গাড়ী পেলাই আমাৰ কমাৰ্চিয়েল গাড়ীখন চলাই পেলাই আমাৰ ঘৰৰ পৰিবাৰ চলা যায়, আপোনাৰ সকলোৱে গমেই পায়। গতিকে এখন কমাৰ্চিয়েল গাড়ী চলাই পেলাইনো কিমান ইনকাম কৰিব পৰা যায়। গতিকে দিনটো আমি এখন গাড়ী চলাই আমাৰ নিজৰ পৰিবাৰটো পোহপালন কৰি আমাক যাতে এয়াৰপৰ্ট অথৰিটিয়ে আমাক কিবা এটা সুবিধা কৰি দিয়ে, সেইটোক লৈ পেলাই আমি সকলো মানে আশাবাদী। গতিকে আপোনালোকে কি ক'ব, আপুনি কি ক'ব ইয়াৰ বিষয়ে? ক'বলগীয়া কি আছে, দেখিছোঁৱে আমি গাড়ীখনৰ মানে গোটেই গাড়ীটো ভঙা হৈছে। আজি 5খন গাড়ী ভাঙি গৈছে। এয়াৰপৰ্ট অথৰিটিৰ কোনো ৰেছপঞ্চিবিলিটি নাই। পাৰ টিপত 85 কৰি লয়। গছৰ শিপা কেইটাখন কাটি দিলেতো গছজোপা এনেও নাথাকে। সেইটো কাৰণত আজি 5খন গাড়ী ক্ষতি হৈছে। এইটো গোটেই মানে পাৰ টিপত 85 কৰি লয়। গছৰ শিপা কেইটাখন কাটি দিলেতো গছজোপা এনেও নাথাকে। সেইটো কাৰণত আজি 5খন গাড়ী ক্ষতি হৈছে। এইটো গোটেই মানে ক্ষতিপূৰণটো এয়াৰপৰ্ট অথৰিটিয়ে দিব লাগে। আপোনালোক সকলোৱে কওক, দিব লাগে নে নালাগে? গতিকে এনেকুৱা যদি নেক্সট টাইম আকৌ কাৰোবাৰ লগত হয়, গতিকে আমাৰ ৰেছপঞ্চিবিলিটি কোনে ল'ব আপোনালোকে কৈ দিয়ক। গতিকে যিহেতু আমি 85 ৰুপিজ পাৰ টিপত আমি টুল দি আছোঁ, গতিকে আমাক এইটো লাগে। গতিকে নেক্সট টাইম যাতে এনেকুৱা হ'লে, কাৰণ যিহেতু আমাৰ এখন গাড়ী নষ্ট হোৱাৰ লগে লগে আমাৰ কিমান খৰচা হৈ যায় গমেই পায়। কাৰণ এখন কমাৰ্চিয়েল গাড়ী চলাই পেলাই আমাৰ এজন ল'ৰাই বা এজন ড্ৰাইভাৰে আমাৰ গোটেই পৰিয়ালটো পোহপালন দি আছে। গতিকে আমাক এইখিনিৰ খৰচাটো যাতে আমাক এয়াৰপৰ্ট অথৰিটিয়ে যাতে আমাক উঠাই দিয়ে। গতিকে আপোনালোকে সেইটোত একমত আছে নাই কওক? গতিকে ঠিক আছে, আপোনালোকে শুনা পাইছে, গোটেইখিনি একমত আছে। গতিকে যাতে এইটো যাতে আমি এটাই আশা কৰোঁ যাতে এয়াৰপৰ্ট অথৰিটিয়ে যাতে আমাক এইখিনি সুবিধা কৰি দিয়ে। কাৰণ যিহেতু আমি কমাৰ্চিয়েল গাড়ীখন চলাই পেলাই আমাৰ নিজৰ ইমানখিনি যে হৈ গ'ল, ইয়াৰ বিনিময়ত আপুনি কি ক'ব বিচাৰিব? এয়াৰপৰ্ট অথৰিটি কি ক'ব বিচাৰিব? মই কওঁ এতিয়া 1.5-2 ঘণ্টা হ'ল ইহঁতৰ এয়াৰপৰ্ট অথৰিটিটো কোনো ধৰণৰ গুৰুত্ব দিয়াই নাই। এতিয়া এটা পাৰ্টি পঠাইছে, তেওঁলোকে বোলে দাই দি ঘপিয়াই কাটিব। দাই দি ঘপিয়াই কটাৰ লগে লগে জোকাৰণি খাই মাত্ৰকে সম্পূৰ্ণ গছ ইফালে বাগৰি পৰিব। যিমানখিনি ক্ষতি হৈছে তাতকৈ ডাবুল ক্ষতি হৈ যাব। তেওঁলোকে দিম বুলি কৈছে নাই? ইহঁতে কৈ আছে কোনো ধৰণৰ ক্ষতিপূৰণ নিদিওঁ আমি। গতিকে শুনা পাইছে তেওঁলোকে কোনো ক্ষতিপূৰণ নিদিওঁ বুলি কৈছে। গতিকে চাওক ইমানখিনি ক্ষতি হোৱা বুলি কৈ আছে। আৰু এতিয়া কৈ আছে তেওঁলোকে গছখিনি কাটিব, যদি নেক্সট কাৰোবাৰ এখন গাড়ীত যদি পৰে তেতিয়াহ'লে তেওঁলোকে ক্ষতিপূৰণ নিদিওঁ বুলি কৈছে। তেওঁলোকৰ ৰেছপঞ্চিবিলিটি নাই বুলি কৈছে। তেনেহ'লে কাৰ ৰেছপঞ্চিবিলিটি আছে? এয়াৰপৰ্ট অথৰিটিৰ ৰেছপঞ্চিবিলিটি আছে নে আপোনালোকে কওক। কাৰণ যিহেতু এয়াৰপৰ্টৰ এজোপা গছ পৰি পেলাই এয়াৰপৰ্টৰ পাৰ্কিঙত থকা কমাৰ্চিয়েল গাড়ী 5খন গাড়ীকে ক্ষতি হৈছে। গতিকে সেই ক্ষতিপূৰণ এয়াৰপৰ্ট অথৰিটিয়ে ল'ব লাগে নে নালাগে? দাদা ল'ব লাগে নালাগে? আপোনালোকে কি কয়, ল'ব লাগে নে নালাগে? গতিকে চাওক, এয়াৰপৰ্ট অথৰিটিয়ে যদি আমাৰ ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে আপোনালোকে কি ক'ব বিচাৰে? ইয়াৰ ওপৰত আপোনালোকে এবাৰ নিজেই জনাওক।